हेलो नमस्कार সকলোকে স্বাগতম জানাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আজি মই ক'ত গৈ আছোঁ আপোনালোকে চাই গৈ থাকিব আৰু মই গৈ থাকোঁ। মই ৰাস্তাৰ পৰা আজি আৰম্ভণি কৰিছোঁ। মই গৈ পাই আপোনালোকক দেখাম। মই গৈ আছোঁ তো আপোনালোকক চব দেখাব নোৱাৰিম, মই আপোনালোকক গৈ পাই দেখাম। আৰু মোৰ ফালৰ পৰা আহি পালোঁ। একচুৱেলি মই নামঘৰত আহিছিলোঁ বেংগলৰতে। ইয়াতে অলৰেডি বেবী চলি আছে, ইফালে বিহু নাচো চলি আছে। আপোনালোকক দেখাবলৈ চেষ্টা কৰি আমি চাওঁ। ইফালে বিহু চলি আছে, চাওঁ মই সোমাই গৈ আপোনালোকক দেখাই আছোঁ এতিয়া।
আজিলৈ ইমানতে এৰিলোঁ। ইয়ালৈ আহিলোঁ মাৰথালীলৈ নামঘৰলৈ আহি ইয়াতে মেজি জুই জ্বলালোঁ, জুই পোহালোঁ, তাৰপিছতে বিহু হুঁচৰি অকণ গালোঁ, তাৰপিছত মাহ প্ৰসাদ কেইটামান খালোঁ। এতিয়া ঘৰলৈ যাব ওলালোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি ক'ব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব। আৰু যদি চেনেলটো নিজে নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বাই বাই।